লণ্ডনৰ বৰদৈচিলা বিহু গোষ্ঠী আৰু বেক টু মিউজিকৰ উদ্যোগত যি এটা নতুন এন্ডেভাৰ তেওঁলোকে ষ্টাৰ্ট কৰিছে অসমৰ হুচৰি ব্ৰিটিছৰ চুবুৰী এটা সঁচাকৈ ইনোভেটিভ কনসেপ্ট আৰু মই ভাবো অসমৰ বাহিৰত থকা প্ৰতিজন অসমীয়াই এদিন এই কনসেপ্টৰ প্ৰাধান্য উপলব্ধি কৰিব আৰু তেওঁলোকে নিজৰ সংস্কৃতিক কঢ়িয়াই লৈ যোৱাত এজন এম্বেছাডৰ হিচাপে তেওঁলোকে নিজৰ ভূমিকা গ্ৰহণ কৰিব আৰু এদিন যদি আমি নিজৰ সংস্কৃতিক এইদৰে সকলোৰে মাজত বিলাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰো তেনেহলে তাৰ সমান হয়তো আনন্দৰ কথা আমাৰ বাবে অন্য একো নহব খুব গৌৰৱৰ কথা হ'ব আৰু অকল লণ্ডনত থকা অসমীয়াখিনিয়ে নহয় মই ভাবো প্ৰতিজন অসমীয়াই বাহিৰত থকা অসমীয়াই অসমৰ বাহিৰত এনেকুৱা এটা কনসেপ্টৰ যদি তেওঁলোকে আগবঢ়াই নিয়াত সহযোগিতা কৰে তেনেহলে নিশ্চয় আমি এদিন আমাৰ সংস্কৃতিক অন্য সংস্কৃতিৰ দৰে পপুলাৰাইজ কৰিব পাৰিম আই এম ইন সাপোৰ্ট অফ দিস আৰু মই সঁচাকৈ মোৰ অন্তৰৰ পৰা মই শুভেচ্ছা জনাইছো আৰু যিখিনি সহায় লাগে বা সহযোগিতা লাগে সেইখিনি কৰিবলৈ মই সদায় প্ৰস্তুত গতিকে অল দ্য বেষ্ট বৰদৈচিলা বিহু গোষ্ঠী আৰু বেক টু মিউজিক